নমস্কাৰ দৰ্শকসকল, অমূল্যবাণীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে আপুনি কি ৰং ভাল পায় তাৰ পৰা জানিব পাৰি আপুনি কেনেকুৱা ধৰণৰ মানুহ। যিসকলে বগা ৰং ভাল পায় তেওঁলোক পবিত্ৰ মনৰ অধিকাৰী হয় আৰু তেওঁলোকে তেনেকুৱা ধৰণৰ পবিত্ৰ মনৰ মানুহৰ লগত থাকি ভাল পায়। ক'লা ৰং ভাল পোৱা মানুহক বুজি পোৱাটো খুবেই কঠিন। তেওঁলোক ধ্বংসাত্মক স্বভাৱৰো হয় আৰু তেওঁলোকে কথা গোপন কৰি ৰাখে। ৰঙা ৰং ভাল পোৱা মানুহ সাধাৰণতে সাহসী হয়, উৎসাহী হয় আৰু সকলো মানুহকেই ভাল পায়। হালধীয়া ৰং ভাল পোৱা মানুহ সাধাৰণতে উদাৰ মনৰ অধিকাৰী হয় আৰু তেওঁলোকৰ সাধাৰণতে পলায়নভাৱী মনোভাৱ থাকে আৰু একে ঠাইতে থাকি ভাল নাপায়। সেউজীয়া ৰং ভাল পোৱা মানুহ সাধাৰণতে সহজ সৰল হয়, সকলোৰে লগত মিলিজুলি থাকিব বিচাৰে কিন্তু শোচনীয় পৰিস্থিতিৰ পৰা আঁতৰি থাকিব বিচাৰে। গুলপীয়া ৰং ভাল পোৱাসকল সাধাৰণতে কোমল মনৰ হয় যদিও আপোনপেটীয়া হয় আৰু স্বাৰ্থপৰ হয়। বেঙুনীয়া ৰং ভাল পোৱাসকল সাধাৰণতে অতিশয় স্পৰ্শকাতৰ হয়। তেওঁলোকে মিতব্যয়ী আৰু উদাসীনো হয়। নীলা ৰং ভাল পোৱা লোকসকলে সাধাৰণতে যিকোনো সমস্যা বা কাম শীঘ্ৰেই বা সহজেই সমাধান কৰিব পাৰে। কমলা ৰং ভাল পোৱাসকল সাধাৰণতে উচ্চাকাংক্ষী হয় আৰু সময়ক মূল্য দিয়ে আৰু তেওঁলোকে নিজৰ যত্নৰ প্ৰতিও সজাগ থাকে। মুগা ৰং ভাল পোৱা মানুহ সাধাৰণতে বিশ্বাসী হয় আৰু মৰমীয়াল হয়। তেওঁলোকে প্ৰবঞ্চনা সহ্য কৰিব নোৱাৰে আৰু আকুৰগোজ স্বভাৱৰো হয়। ধোঁৱা বৰণ ভাল পোৱা লোকসকল সাধাৰণতে অকলশৰে থাকি ভাল পায় আৰু কোনো কামত নিজকে জড়িত কৰিব নিবিচাৰে। আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ। ধন্যবাদ।